সো হেল্ল' ফ্ৰেণ্ডছ, সো বন্ধুসকল, আপোনালোকে চবে জানে যে জটপ্ৰভজোট কিমান ডাঙৰ ইউটিউবাৰ এজন, কিমান ডাঙৰ মটো ব্লগাৰ। চ' তেখেতে এখন নিনজা S2 ৰিচেণ্টলি লৈছিল। চ' সেইখন নিনজাখন আমিও চাইছিলোঁ যে বহুত ভাল হ'ব, ৰাইড কৰিব, কিবা কৰিব, অসম আহিব, নেপাল যাব। চ' মানে এখেতৰ এটা বেয়া নিউজ শুনিলোঁ। লাষ্ট 2 দিন মই এটা ভিডিঅ' বনাইছিলোঁ যে তেখেতৰ এটা সৰু সৰু এক্সিডেণ্ট হৈছে, মানে সৰু সৰু নহয়, বহুত ডাঙৰে এক্সিডেণ্ট, এটা স্পট ডেড হৈছে মানুহ। আৰু বৰ্তমান তেখেতৰ বহুত চিটুৱেশ্যন ক্ৰিটিকেল হৈ আছে। লাষ্ট 72 আৱাৰ্ছ আছিল, এতিয়া লাষ্ট 24 আৱাৰ্ছ আছে। লাষ্ট 24 আৱাৰ্ছত বহুত ক্ৰিটিকেল কণ্ডিশ্যন। চ' গড ব্লেছ জটপ্ৰভজোট ভাইয়াজী, আপুনি জল্দি ঠিক হৈ আহক। চ' এইটোৱে কামনা কৰিলোঁ আমি চবে। চ' জটপ্ৰভজোট আৰু যাতে আমি এনেকুৱা বাইক চলাই দেখা পাওঁ চবে। চ' চবেই যাতে ক্ৰিটিকেল কণ্ডিশ্যন যাতে সহায় কৰে, হেল্প কৰে, প্ৰে কৰে চবত তেখেতসকলে। চ' প্লিজ প্ৰে ফৰ জটপ্ৰভজোট জি।